Hello guys. এটা নতুন ব্লগলৈ আকৌ স্বাগতম জনাইছো আপোনালোকক। এতিয়া প্ৰায় 7টা বাজিলে কিন্তু আমাৰ মইনাহঁত ওলাইছে চাহ খাবলৈ, কিন্তু চাহ খোৱা সময় কিন্তু পাৰ কেতিয়াবাই হৈছে। মই খেলাপি তত পোৱা নাই অথনিৰ পৰা। এতিয়া চাহ খাবলৈ এতিয়া গধূলি 7টা বজাত ওলাইছে। আমি এতিয়া চাহ খাবলৈ ক'লৈ যাম নো? বিপণন ক্ষেত্ৰ ক্ষেত্ৰত খুব ধুনীয়া এখন চাহৰ দোকান আছে। এৰোমা নেকি নামটো? হয়, মই লাইট অফ কৰি দিওঁ। লাইট অফ কৰি লওঁ। এৰোমা তালৈ চাহ খাবলৈ বুলি ওলাইছো। ধৰণটো অফ কৰোঁ নে? নালাগে, জ্বলি থাকক। চাহ খাবলৈ ওলাইছো, এতিয়া চাওঁচোন কি হয়, দেখা যাওক। তাত বিভিন্ন ধৰণৰ চাহ পোৱা যায়। আপোনালোকেও যদি খাব বিচাৰে নিশ্চয় আহিব পাৰে। বিভিন্ন ধৰণৰ চাহৰ মানে ভেৰাইটি আছে, আপোনালোকে খাব পাৰে। পৃথিৱীত নেদেখা চাহ তাত পায়। ব্লু টি, হোৱাইট টি, গ্ৰীণ টিটো বাৰু চবেই দেখিছে চাগে। ব্লু টি, হোৱাইট টি এটাও পায়। মই প্ৰথমবাৰ তাতেই দেখিছোঁ। নাজানো মই প্ৰথমবাৰ দেখিছোঁ নে বাকীবিলাকেও প্ৰথমবাৰ শুনিছে, মই গম নাপাওঁ। কিন্তু কথাটো তামোল এখন খায়, অসমীয়া মানুহ এতিয়া তামোল খোৱাটো মেইন। বিপণন ক্ষেত্ৰ পাইছোহি নেকি? বহুত গাড়ী ন? ৰাম, আজি দেখোন আছে চাগে। এই এখন ওলাইছে, তাতে যেনে তেনে টেপা মাৰি সোমাই দিব লাগিব। এইজনো যাব বাৰু, এইজন ন হ'ব, তাতে ভৰাওঁগে। জেগাটোৱে কথা, এইখন ওলাই গৈছে সৰুখন। একে ৱাইগনাৰে, দুইখনে ৱাইগনাৰ হয়। কোনখন? এইখনো এই মানুহজনৰ ৱাইগনাৰ নেকি? এইখনৰ ৱাইগনাৰ, দুইখনৰ ৱাইগনাৰে হয়। আমি আগতীয়াকৈ নামি লওঁ। আগতীয়াকৈ তোমালোকে নামি লোৱা, তেতিয়া চাগে সুবিধা হ'ব কথাটো কামটো কৰিবলৈ। মেঘৰঞ্জনী বা আমাৰ মেঘৰঞ্জনী বা আহিছে ইয়াতে বোলে। এই যিটো বগা কোট পিন্ধি যে আছে যে ছোৱালীজনী, এজনী মেঘৰঞ্জনী বা ৰিচেণ্টলি বিয়া হৈছে ন? তাইৰ লগ হৈ আছে। মোৰ ভিতৰৰ পৰা গাড়ী খুলিব পৰা নাই, হুলস্থুল কৰিছে। মুখখন কিয় খোলা নাই? এই আমাৰ বাইদেউহঁত ইয়াত বহি আছে। আমাৰ গাড়ী পিছফালে আমি তোমালোক ওলোৱা নাই, তোমালোকে জেগাত নাই। আমি এতিয়া চাহৰ অৰ্ডাৰটো দিলোঁ ধুনীয়াকৈ। তালৈ শব্দ বাৰু গৈছেগৈ নে? তোমালোকে কি খাবা? চাই লওঁ কি কি চাহ। আগৰ পৰাতো একেই আছে। একেই। আমিতো নৰ্মেল চাহ খোৱা মানুহ। আমিতো নৰ্মেল চাহ খোৱা মানুহ। এইবিলাক বিদেশী চাহ খায়, বিদেশী। মই লাষ্ট টাইম যে খাব নোৱাৰিছিলোগৈ যে। খুব গুৰুত্বপূৰ্ণভাৱে মেনু পঢ়ি আছে, মুখস্থ কৰি কাইলৈ পৰীক্ষা দিব। কি খাবা? ৰাইজক কৈ দিয়া। মোমোৱে তাই এইখন কিন্তু গাখীৰ চাহে খাব। তাই এনেই পঢ়িছে আৰু আহিলে ৰেষ্টুৰেণ্টতে দেখাব লাগে যে অকণমান পঢ়ি, তাকে পঢ়ি দেখাইছে দেই। বাইদেউ অৰ্ডাৰ দিবলৈ আহিলে। কাটিং চাহ নহ'ব। কি চাহ হ'ব? বুজা নাই। দিয়কচোন বাৰু, সেইটোকে খাই চাওঁ। এটা ব্লু টি। কোলা নে কি খাবিনে? হ'ব কি খাবা? ৰাইজে দেখিছেনে নাই বস্তুটো? নাই দেখা।
অ' মুড়ি লাডু এইটো দেখিছে না বাহুবলী মুড়ি লাডু কি কয় সেইটো এইটো পাতিত চেপ্তা বুলি কয় হ'ব নাই বাইদেউ পাতিত চেপ্তা হ'বনে পাতিত চেপ্তা দিয়কচোন পাতিত চেপ্তা দিয়ক 3টা দিয়ক পাতিত চেপ্তা কি ধৰক এইখিনি খাম পেমেণ্টটো কৰি দিছোঁ পেমেণ্ট কৰিব লাগিব দেই আকৌ বাইদেউ পেমেণ্ট কৰি দিলোঁ লৈ যাওঁ ঐ তয়ো এখন ধৰ অকল মোবাইল ধৰিলে নহ'ব এয়া তোমাৰ পাতিত চেপ্তাল না চাহবোৰ দেৰি হ'ব নি চাহ দেৰি হোৱালৈকে আমি এয়া খাই থাকিম ইয়াক খাই থাকিলে পিছত আৰু এটা কিনি নিদিওঁ কিন্তু এটাতে খাব লাগিব গোটেই চাহ আমাৰ চাহ আহি গ'ল এইটো মোৰ কোলাই চাহ এইটো মোমোজ এইয়া ফটো মৰাত ব্যস্ত মানুহজনী চোৱাচোন বাৰু আপোনালোকে চাওক ধুনীয়া এইটো কোলাই এই আমাৰ ৰ'বলৈ সময় নাইকিয়া বাইদেউ এইটো ব্লুটি মোৰ বাইদেউ খাই হ'লনে মজা লাগিলে বাইদেউ ব্লুটি খাই হোৱা নাই যাওঁ এতিয়া পে'মেণ্টটো কৰি দিওঁ আৰু আমাৰ ক'ৰবাত সোমাবলৈ আছে নেকি আজি আজি আৰু ক'তো সোমোৱা প্লেনিং নাই চাওঁ ক'ৰবাত ফটো মাৰিবলৈ ভাল জেগা আছে নেকি ফটো মাৰিব দিছিলে ভালকৈ ইয়াত জেগা নাই এতিয়া মানুহ বেছি আছে আপুনি চাগে শুনা নাই আপোনালোকে তাই কৈছে ফটো মাৰিবলৈ ক'ৰবাত ভাল জেগা আছে নেকি ইয়াত মই একো নকওঁ আপোনালোকে যিমান পাৰে যি কয় কমেণ্টত কৈ দিব সিহঁতৰতো ফটো ছেশ্যনেই শেষ নোহোৱা হৈছে এজনী পিছত এজনী পিছত এজনী আৰু ফটোগ্ৰাফাৰ আকৌ বহুত দূৰত এইটি অকণমানি ফটোগ্ৰাফাৰ কোনফালে যাম এতিয়া এতিয়া আমিতো ঘৰৰ ফালে যাম ফটো মৰাটো হা তোক গাড়ীৰ পৰা নমাই দিম দেই শুন এতিয়া চবেইতো ভাবিছে চাগে মুমু কোন আমাকতো চিনি পালে মই হাজবেণ্ড এই ৱাইফ বুলি তই কোন তই পৰিচয়টো দে তই আমাৰ লগত কেনেকে তই আমাৰ কি হয় একচুৱেলি সেইটো ক পেহী মই কৈ দিছোঁ মুমু হ'ল সম্বন্ধত আমাৰ পেহী ওচৰলৈ দিয়া অঁ মুমু হ'ল সম্বন্ধত আমাৰ পেহী মানে মোৰ খুৰা ককাৰ ছোৱালী কিন্তু তাহে মোতকৈ বয়সত প্ৰায় 18 বছৰমান সৰু কাৰণে 18 বছৰ নহয় কিমান বছৰ হ'ব চাগে 5 বছৰমান অঁ তাই মোৰ ভণ্টিয়ে হয় আৰু এতিয়া যিহেতু বয়সটো সৰু কাৰণে কিন্তু তাই মোক দাদা বুলি নামাতে তাই মোক ঐ বুলি মাতে ঐ শুনচোন ঐ আমুকটো ঐ তামুকটো তাই মোৰ নাম দিছে ঐ আমি আহি ঘৰ পালোহি এতিয়া প্ৰায় 9টা বাজিব হ'ল ভাত বনাব লাগে খাব লাগে থেংক ইউ বাই বাই